কোন বেংকৰ পৰা আনিছিলে পইচাটো? ষ্টেট বেংকৰ পৰা। শিৱসাগৰ গৌৰীসাগৰ ষ্টেট বেংকৰ পৰা। ল'ৰাজন চিনাক্ত কৰি পাইছে নি আপুনি? ডিকিটো দাঙি পইচাটো লৈ গ'ল। তাৰপিছত তেওঁ পাছে পাছে মানে দৌৰি গৈ নাপালেগৈ। নাপাই পিনে ওচৰৰ ল'ৰাবোৰ বাইক লৈ গৈছিলে মানে, কিন্তু ধৰিব নোৱাৰিলেগৈ। কিহত আহিছিলে? বাইকত আহিছিলে, স্প্লেণ্ডাৰ বাইক এখনত। কেইজন আহিছিলে? দুজন, এজন বগা চাৰ্ট পিন্ধা আৰু এজন অকণমান চেক দিয়া। হেলমেট পিন্ধি আহিছিলে নেকি? এই যোনজনে মানে চলাইছে সেইজনে হেলমেট পিন্ধিছে আৰু ইজনে পিন্ধা নাই। যোনজনে পইচাটো নিছে মানে সেইজনে হেলমেটটো পিন্ধা নাই। আপুনি বেংকৰ আশে পাশে সেইকেইজনক দেখিছিলে নেকি তেনেকুৱা? তেনেকুৱা মনত নাই। আমি বেংকত ৰোৱাগৈ নাই। আমি কালিয়ে কৈ থোৱাৰ কাৰণে বেংকৰ পৰা পইচাটো লৈছোঁ আৰু আহিছোঁ। আমি লাইনো পতা নাই বেংকত। বেছি সময়ৰ কথাই নহয়। আমি 11টা বজাত পাইছোঁগৈ, আধা ঘণ্টাৰ ভিতৰত তাৰপৰা ওলাই আহিছোঁ। কাৰণ কালিয়ে চেকখন লিখি থোৱা তেওঁলোকে মানে ৰ'বলৈও দিয়া নাই। পইচাটো লৈছোঁ আৰু ওলাই আহিছোঁ। কোন বেংকৰ পৰা আনিছিলে পইচাটো? ষ্টেট বেংকৰ পৰা। শিৱসাগৰ গৌৰীসাগৰ ষ্টেট বেংকৰ পৰা। ল'ৰাজন চিনাক্ত কৰি পাইছে নি আপুনি? ফটেজটো চাইছে, কিন্তু মানে নাম্বাৰ পোৱা নাই ধৰিবলৈ। ফটেজত দেখিলে মানুহকেইজন মানে, কিন্তু ধৰিব পৰা নাই। কিমান সময়ৰ ভিতৰত হৈছে ঘটনাটো? 11টাৰ পৰা 12টাৰ ভিতৰত। 11:22ত আমি পইচাটো লৈছোঁ ষ্টেট বেংকৰ পৰা। 11:22ৰ পৰা লৈ 20 মিনিটৰ ভিতৰত মানে 20 মিনিট হৈছে আৰু ওলাই অহা। কিহত আছিলে ল'ৰাকেইজন? বাইকত, স্প্লেণ্ডাৰ বাইক এখন লৈ আহিছে। তাৰপিছতে আৰু এই উঠি আহিছে এজন। কিমান আছিলে পইচা? 5 লাখ আছিলে। গোটেইটো লৈ গ'ল পইচা? লগতে পাছবুক মানে চেকবুকখনো গৈছে লগত। আপোনাৰ ঘৰ কোনহে?